Hello everyone, welcome to my channel. আজি আপোনালোকক মই লৈ গৈ আছো এখন স্বীকৃতি প্ৰাপ্ত চৰকাৰৰ ফালৰ পৰা পুৰস্কৃত এখন ফাৰ্মলৈ গাহৰি ফাৰ্মলৈ এই ফাৰ্মখনৰ নাম হ'ল Saikia মিশ্ৰিত কৃষি ফাৰ্ম আৰু এই ফাৰ্মখন হ'ল দৰঙৰ জনাৰাম চৌক কবিকাৰাত আছে যদিও মই আজি আপোনালোকক অকল গাহৰি ফাৰ্ম ঘৰে দেখাম বাট এই ফাৰ্মখনত এপাৰ্ট ফ্ৰম গাহৰি ফাৰ্ম ধান খেতি ফিচাৰী গোট ফাৰ্মিং কাউ ফাৰ্মিং সোলাৰ প্ল্যানিং কল খেতি নেমু খেতি আৰু এই বিভিন্ন ধৰণৰ খেতি ইয়াতে আছে যেটো মই এটা ভিডিঅ'ত দেখাৱাটো সম্ভৱ নহয় এই ফাৰ্মখনে চৰকাৰৰ ফালৰ পৰা বহুতো পুৰস্কাৰ পাইছে কাৰণ এই ফাৰ্মখন খুব সুপৰিকল্পিতভাৱে বিজ্ঞানসন্মতভাৱে very well planned scientifically আৰু এই ফাৰ্মখন এখন আদৰ্শ ফাৰ্ম হিচাপে স্বীকৃতি পাইছে আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু বিশেষকৈ যিসকলে ফাৰ্মৰ প্ৰতি ইন্টাৰেষ্টেড হয় তেখেতসকলে উপকৃত হ'ব দলংখন ক্ৰছ কৰিয়ে ৰাইট সাইডে দাহি নগাঁৱৰ পিনে যাব পাৰি আৰু সিধা কবিকাৰাত বাওঁফালে আছে দাহি কলেজ যিখন কলেজৰ প্ৰতিষ্ঠাপক অধ্যাপক মোৰ দুটা প্ৰাক্তন বিধায়ক শ্ৰী লক্ষীকান্ত শইকীয়া এই নামঘৰটো দেখিলেই মনটো ভাল লাগি যায় ইমান সুন্দৰ পৰিৱেশ আৰু সৰুৰে পৰা কবিকাৰা গাঁৱত প্ৰায় আহা হয় গতিকে এই নামঘৰটোৰ লগত বহুতো স্মৃতি জড়িত হৈ আছে এই আছাও কামাক ওয়েলকাম কৰিবৰ কাৰণে কোন ৰৈ আছে ইহাতে আমাৰ গোটেই কেইখনৰ গাড়ী চিনি পায় এই আমাৰ দাদা আৰু বিট্টুই ইহাতক বিস্কুট দি আছে বিট্টু আজি ক'ত আহিছা আমি গাহৰি ফাৰ্ম চাব আহিছো হয় নেকি সো আপোনালোকক এই নেমু খেতিৰ মাজে মাজে লৈ যাওঁ গাহৰি ফাৰ্মলৈ আহকচোন Saikia মিশ্ৰিত কৃষি ফাৰ্মৰ ওনাৰজন আজি বৰ্তমান উপস্থিত নাই কিন্তু এই ফাৰ্মখনৰ ওভাৰঅল ইনচাৰ্জ জিন্তু ডেকা আছে আহকচোন তেখেতৰ পৰা আমি কিছু কথা জানো আনন্দ সৰু পোৱালি কিমানত বজাৰত কিমান বেচা গৈ আছে 2500 3000 এটুৰ কিমান বয়স
কথা পাতিছে নে তোমাৰ লগত আমিতো কথা পাতিছে ইয়াত দেখা গৈছে গাহৰিবোৰ খুব পৰিষ্কাৰকৈ ৰখা হৈছে এই আমাৰ মাজত আছে জিন্তু ডেকা আমাৰ ফাৰ্মখনৰ ওভাৰঅল ইনচাৰ্জ তো তেখেতৰ পৰা জানি লওঁ বছৰত কেইটাকে পোৱালি দিয়ে হয় বছৰত দুবাৰমান পোৱালি দিয়ে গাহৰিয়ে কেইটাকে দিয়ে বছৰত ভাল মাকা এটাই 10টা পোৱালি দি দিয়ে আৰামত আচ্ছা আৰু বছৰত ঠিক তেনেকৈ 20টা 15টা পোৱালি আশা কৰিব পাৰি এটা মাগি আচ্ছা গতিকে এই গাহৰিৰ বিজনেছটো অলপ লাভদায়ক লাভজনক কি জাতৰ গাহৰি আছে আপোনালোকৰ এই ফাৰ্মত আমাৰ ফাৰ্মত দুটা প্ৰজাতিৰ গাহৰি আছে এতিয়া এটা আছে খুংৰু যিটো আমি নেপাল বুলি কওঁ থলুৱা ভাষাত আৰু এটা হেমচিয়াৰ আচ্ছা কিমান ওজন হয় গাহৰি ডাঙৰ হ'লে 2 বছৰ মানৰ পিছত বা এবছৰৰ মূৰত এবছৰত মোটামুটি 1 কুইণ্টেলৰ আপত বনাব পাৰি আচ্ছা আচ্ছা ঠিক আছে আপোনালোকৰ ইয়াতে মানে মেইল নে ফিমেল কি আছে আৰু আপোনালোকৰ এটা ইয়াত আমাৰ অকল মানে পোৱালি প্ৰডাকশ্যনৰ কাৰণে ইয়াত আমাৰ ফাৰ্মখন কৰিছোঁ এটা মাংস প্ৰডাকশ্যনৰ কৰা নাই মেইল আমাৰ এটা দুটাই আছে মাত্ৰ মানে পোৱালিবিলাক যেতিয়া হয় আপোনালোকে এইটো বেছি দিয়ে বজাৰত বেছি দিয়ে ঠিক আছে দানাৰ ভিতৰত কি খুৱায় আপোনালোকে আমি দানা সচৰাচৰ আমাৰ নেচাৰেল যিটো আমাৰ থলুৱা আমাৰ কচু পোৱা যায় কচুটো আমি সিজাই বইল কৰি দিওঁ কেতিয়াবা আৰু গাহৰি সুদা আৰু চাপৰ দিওঁ ঠিক আছে সম্পূৰ্ণ ইয়াত বিজ্ঞানসন্মতভাৱে পালন কৰিছোঁ আমি ইয়াত আমি বাহিৰত এৰাল দি আজিলৈ পোৱা নাই গাহৰিবিলাক আৰু সেনেকুৱাকৈ আমি এনেকৈ চাই আছোঁ আৰু ঠিকে আছে ইয়াতে দিনটো নেচাৰৰ মাজত কেনেকৈ পাৰ হৈ যায় ক'বই নোৱাৰি এয়া ফিচাৰী আপোনাক আগলৈ বেলেগ এটা ভিডিঅ'ত ফিচাৰী আৰু অন্যান্য ফাৰ্মিঙৰ বিষয়ে দেখাম এয়া আমাৰ বিট্টু এজ ইউজুৱেল জন্তু জানোৱাৰ দেখিলে থাকিবই নোৱাৰে ই কোলাত ল'বই এনেকুৱা স্বাৱলম্বী হ'ব পৰা আইডিয়াছ ছেল্ফ এমপ্লয়মেণ্ট আইডিয়াছ মই আগলৈও মোৰ ভিডিঅ'বিলাকত দেখাই থাকিম তাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আগলৈও এনেকুৱা ভিডিঅ' আপোনালোকে উপভোগ কৰিব পাৰে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আৰু যদি ভাল লাগে লাইক কৰি দিব আৰু যিবিলাক মোৰ চেনেলত নতুন তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ